শুনা মা চাওঁ এফালে আছোন চাহকাপ ককাক দি থোৱা আছোন আৰু লগতে আহিবি ককা এয়া চাহ লোৱা আহচোন বহ মোৰ ওচৰতে বহ শুনা তোক চাহকাপহে দিব দিছিলো ইমান সময় তই কি কৰি আছ পিতাই মোৰ কঁকালটো বৰ বিষাইছে ককা দিছো ৰবা শুনা তোৰ পঢ়া কাম আছে নাই যা ইয়াৰ পৰা আৰু হাতখন ভালদৰে ধুই লবি কোন আছ মোৰ গাটো মালিচ কৰি দেহি কিয় ইমান চিঞৰি আছে মনে মনে শুই থাকক তাৰ পঢ়া ডিষ্টাৰ্ব হৈছে কি হ'ল ককা তই অলপ ভিতৰত যাচোন তেওঁ এনেও চিঞৰি আছে কিন্তু মা এনেকৈ গুৰুত্ব দিয়া নিচিনা পালে বেছি সাহ পায় তেওঁ তই ভিতৰত যা কিন্তু মা এইখিনিকে যদি এদিন মই তোমাৰ লগত কৰোঁ তেতিয়া